এভৰিৱান মই মানতা আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছোঁ এই এটা নতুন ভিডিঅ' আৰু মোৰ হাতত আপোনালোকে দেখা পাইছে এটা আছে বস্তু এইটো হৈছে আপোনাৰ কটন থ্ৰেড তো এইটো আপোনালোকে ইউজ কৰিব পাৰিব থ্ৰেডিং কৰোঁতে সো এইটো কেনেকৈ ইউজ কৰে আৰু কি কৰিব লাগিব এইটো ইউজ কৰিবৰ কাৰণে মই আপোনাক আজি গোটেইখিনি দেখুৱাম আৰু আপোনালোকে এইটো ভিডিঅ' চাই পেলাই মই ভাবো বহুখিনি উপকৃত হ'ব সো ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিলে আপুনি মোৰ যি ভিডিঅ' আহে নতুনকৈ সো ফাৰ্ষ্ট আপুনি দেখা পাব নটিফিকেশ্যন পাব সো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব আৰু মই বেছি পলম নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো এইটো কটন থ্ৰেড মই লৈ আহিছোঁ আৰু এইটো দি আপুনি ঘৰতে থ্ৰেডিং কৰিব পাৰিব মানে আপোনাৰ পাৰ্লাৰত কমসে কম 100 টকা আপোনাৰ ৰাহি হ'ব পাৰ্লাৰত গ'লে আপুনি ফৰহেড কৰিব লাগিলে আপাৰ লিপছ কৰিব লাগিলে থ্ৰেডিংটো কৰিব লাগিলে সো তাৰ কাৰণে আপুনি বহুখিনি ৰাহি হ'ব মই আজি আপোনালোকক দেখুৱাম এইটো কেনেকৈ ইউজ কৰিব লাগে সো এনেকুৱা এটা আপুনি কটন থ্ৰেড কিনিব পাব অনলাইন পাব বা ইয়াতে ষ্ট'ৰতো পাই যাব ওচৰৰ আপোনাৰ ষ্ট'ৰত পাই যাব পাৰে তো এইটো বেছিও নহ'লে আপোনাৰ 30-40 প্ৰাইচ মান হ'ব 30 মানে হ'ব এইটো 30 হয় তেনেকুৱাই হ'ব বাৰু আপুনি এনেকুৱা এটা লৈ ল'ব আৰু এইটো লৈ আপোনাক লাগিব ইমান সূতা ইমান টুকন লাগিব সো এইখিনি মই লৈছোঁ চিঙি আৰু আপুনি এনেকৈ দুইটা সাইড আনি এয়া চাওক এনেকৈ দুইটা সাইড আনি এটা গাঁঠি দি ল'ব এইটো এনেকৈ গাঁঠি দি ল'ব লৈ পেলাই এয়া চাওক ইমানমান দীঘল হৈ যাব এইটো আৰু এইটো গাঁঠি দি হাতত ল'ব আপুনি এনেকৈ ঠিক আছে এনেকৈ এয়া আপুনি দেখা পাইছে দুইটা আঙুলিত ল'ব লৈ পেলাই এইটো এনেকৈ লৈ এনেকৈ এবাৰ দুবাৰ তিনিবাৰ হৈ গ'ল 3-4 পাক ঘূৰালে হ'ল এইটো 3-4 পাক ভাঁজ লগালে হ'ল তাৰপিছত বস্তুটো হ'ব আপোনাৰ এনেকুৱা ঠিক আছে তো এনেকুৱাকৈ আপুনি থ্ৰেডিং কৰিব পাৰিব তো এইটো কেনেকৈ কৰিব লাগিব মই আপোনাক দেখাই দিওঁ বেছি যদি এইটো আপুনি যদি 3-4 পাকৰ বেছিকৈ লয় তেতিয়াহ'লে মানে এইটো আপোনাৰ ছিঙি যোৱাৰ চান্স থাকে প্লাছ ইয়াতে স্কিনটো উঠি যোৱাৰ চান্স থাকে কাৰণ এইখিনি আৰু এইখিনি স্কিন হয় একেবাৰে পাতল তো সেইটো কাৰণে আপুনি এইটো অনলি 3-4 পাক লৈ ল'ব লৈ পেলাই আপুনি এইটো ফাৰ্ষ্টতেতো এনেকৈ প্ৰেক্টিছ কৰিব এনেকুৱাকৈ হাতটো কৰিব লাগিব সো এনেকুৱাকৈ ঘৰতে আপুনি এনে প্ৰেক্টিছ কৰিব এতিয়া আমি অকণমান ইয়াতে পাউডাৰ লগাই ল'ম যাতে এইখিনি পুৰা শুকাই যায় আৰু আমি বেছি দুখ নাপাওঁ মোৰ বেছি হোৱা নাই বাৰু তথাপি অকণমান দেখাই দিওঁ এইটো থ্ৰেডিংটো কৰিবৰ কাৰণে ফাৰ্ষ্টতে আমি এনেকুৱা কৰিব লাগিব এনেকৈ কৰি এইটো এই নুমত এনেকৈ লগাই অপজিট চাইডে আমি টানিব লাগিব সো আৰু স্কিনটো আমি সদায় এনেকৈ অকণমান টাইট কৰি ধৰিব লাগিব সেম প্ৰসেস আপোনাৰ ফৰহেডতো হ'ব এনেকৈ বাট থ্ৰেডিংটো কৰোঁতে অকণমান এইটো টানিব লাগে তো মই থ্ৰেডিংটো মই ঘৰত নকৰোঁ কাৰণ মোৰ এইটো স্কিনটো বহুত বেছি পাতল হয় আৰু সেনচিটিভ হয় সেইটো কাৰণে মই ফৰহেডটো কৰি লওঁ ফৰহেডটো মই কেইদিনমান আগতে থ্ৰেডিং কৰিছিলোঁ সো বেছি হোৱা নাই তথাপি মই আপোনালোকক দেখাই দিম এনেকুৱাকৈ আপুনি অপজিট ডাইৰেকশ্যনত এনেকৈ উঠাই দিব লাগে
সো আপোনালোকে এনেকৈ উঠাব পাৰিব মোৰ বৰ্তমান বেছি নাই এনেকুৱাকৈ আপুনি উঠাব পাৰিব ফাৰ্ষ্টতে কেইদিনমান হাতত বা আপোনাৰ ভৰিত তেনেকৈ ট্ৰাই কৰি ল'ব তাৰপিছত আপুনি ফেচত ট্ৰাই কৰিব সো যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব